আমার গানৰ চিনেমাৰ গানৰ ৰেকৰ্ডিং হৈ আছে চলচাই মুকে হাই মৰম কৰিবি চলচাই মুকে হয় মৰম কৰিবি মাতিবি আমি বুলি মাতিবি সুকুৱে সুকুৱে মৰমে নাচে ৰূপৰ ৰাণী মন মোহিনী আসুন কেনেকে আহিলে এনেকে গালে চামেলি সুন্দৰী আহি আছে নতুন অসমীয়া চিনেমা লণ্ডন গাৰ্ল সানি গোল্ডেনৰ আৰু চিনেমাখন আজি ঋতিছাই আইটেম সংটো গালে আমাৰ ষ্টুডিঅ'ত এটা বেলেগ ধৰণৰ গান কৰিছোঁ এবাৰ কেনেকুৱা লাগিলে ঋতিছা কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল খুব ভাল লাগিলে এনেকুৱা ধৰণৰ একদম ফুল আইটেম নাম্বাৰ এইটো মোৰ এটা অসমীয়াত প্ৰথম মানে এক্সপিৰিয়েঞ্চ এখন নতুন চিনেমা আহিব লগা আপকামিং মুভি অসমীয়া আছামিজ ফিল্ম যাৰ নাম লণ্ডন গাৰ্ল কিন্তু নামটো ইংলিছ আৰু চিনেমাখন অলপ বেলেগ ধৰণৰ হৈছে শ্বুটিঙত মই আছোঁ ফাইট গান এইবিলাকত বহুত বেছি গুৰুত্ব দিছে আৰু সানি যিহেতু এটা বহুত জনপ্ৰিয় ইউটিউবাৰ হয় সানি গোল্ডেন সকলোৱে চিনি পায় আৰু নিশ্চয় এখন চিনেমা সানি যিমান ইউটিউবত ছাবস্ক্ৰাইবাৰ আছে যিমানবিলাক ফলোৱাৰ্ছ আছে সানিৰ আৰু সকলোৱে চিনেমাখন চাবলৈ আগবাঢ়ি আহিব सामने